everyone, good morning. আজি আমি গৈ আছো এতিয়া দেওপানী মন্দিৰত আৰু এতিয়া আজি সানডে হয় কালি একচুয়ালি ঘৰত আহিলো মই আৰু এতিয়া সময় হৈছে 6:30 so বলো বেটা এই 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 বেটা নবা নোযোৱা নে হা সোমাইছো আৰু জাস্ট আৰু এই নাম্বাৰ হাবিখন 37 কিলোমিটাৰ এৰিয়া কভাৰ কৰি আছে আৰু আমাৰ কমচে কম 30 মিনিটছ মান লাগিলে গোটেই হাবিখন ক্ৰছ কৰিবৰ কাৰণে আৰু ইয়াতে কয় যে হাতী ওলাই বুলি সো আমাৰ অলপ ভয় লাগি আছিল কাৰণ মাজত ৰাস্তা বহুত বেছি বেয়া আছিল আৰু ইমান টাইম লাগিছে ন তো ইমান ডাঙৰ হাবিখন আমি লগ পাম বুলি ভয় লাগি আছিল যেহেতুকে আমি নাপালো খুবেই ভাল হ'ল বাৰু আমি ভালদৰে গৈ কিনে আহিব পাৰিলো হেয়াই ভাল হ'ল তো আমি এতিয়া পাই গলো দেওপানী মন্দিৰ আৰু ভিৰ দেখিছে কিমান হৈছে আমাৰ কমচে কম 3 ঘণ্টামান লাগিলে পাওঁতেহি তো যদিও বতৰটো আজি ডাৱৰীয়া নিচিনা কিন্তু গৰম বহুত বেছি হৈছে তো ভিডিঅ'টো আগলৈ চাই গৈ থাকিব তো আজি মোৰ লগত আহিছে মাহী ভণ্টি পৰি বেটা মা আৰু এফালে বাবু আৰু বেটি ৰঙা ফুটা বান্ধিলে মনৰ আশা পূৰণ হয় বুলি কয় সেইকাৰণে আপোনালোকে আহিলে দেখিব যে ইয়াৰ প্ৰত্যেকজোপা গছতে ৰঙা ফুটা বান্ধা থাকে যেনেদৰে আমি টিলিঙা মন্দিৰত টিলিঙা বান্ধা হয় ইয়াত তেনেদৰে ৰঙা ফুটা বান্ধা হয় আৰু কয় যে মনৰ আশা যদি পূৰণ হয় তেনেহ'লে ইয়াত আকৌ আহিব লাগে ফুটা খুলিবৰ কাৰণে আৰু এইফালে বলি দিয়া হয় যেহেতুকে ইয়াত বলি প্ৰথা চলে আৰু মন্দিৰৰ বাউণ্ডাৰীৰ ভিতৰতে এফালে সাইডলৈ এই পুখুৰীটোত বহুত মাছ আৰু কাছ আপোনালোকে দেখিবলৈ পাব আৰু
সিহঁতক ফিডিং দিওঁ বুলি ক'লেও আপোনালোকে পাৰিব দিবলৈ। কাছ ঢেৰ ওলাইছে চা। কাৰ্বি আংলঙৰ চিলনীজানত থকা এখন আওনাগা হোটেলত খাম বুলি ভাবিছিলোঁ, কিন্তু সেইখন বন্ধ থকাৰ বাবে তাৰ ওচৰতে এখন হোটেলত আমি খানাটো খালোঁ। আৰু ইয়াৰ মোৰ চবচে বেষ্ট লাগিল কলডিলৰ ইৰুম্ব বনাইছে, যিটো মণিপুৰীৰ মেইন ডিছ হয়। চ' বহুত বেছি ভাল লাগি গ'ল।